Hi friends. এয়া গা চা ধুই ৰ'দত বহি আছোঁ চুলিখিনি অলপমান শুকাওক বুলি কি ঠাণ্ডা পৰিছে পুৰা ধুনীয়া ৰ'দ পৰিছে বাৰান্দাখনত অলপমান বহি আছোঁ কাপোৰ চাপোৰো মেলি দিলোঁ অলপ আৰু এইপিনে চাহো খাই ল'লোঁ অলপ হাজবেণ্ডে বাইকখন মুচি আছে অলপ আৰু আগেদি বৰমা এজনীয়ে শাক তুলি আছিলে এয়া লাই শাক দি দিলে পুৰা ফ্ৰেছ শাক একদম ইমান ধুনীয়া গোন্ধটো হৈছে মানে এই কলা কলা লাইৰ পাতটো মানে আৰু বিৰাট ধুনীয়া গোন্ধাই বেছি ডাঙৰ ডাঙৰটো খাই ভাল নালাগে আৰু ইপিনে শাক বনায়ো আছোঁ মানে মই মাছ নাই আৰু মানে তাৰ কাৰণে খাই ভাল নালাগব অলপ মাছ সৰু মাছ থাকিলে অলপ ভাল লাগে খাই আৰু শাক চাকৰ লগত অলপ মাছ দিলে ভাল লাগে গন্ধটো মানে ধুনীয়া হৈছে একদম হাজবেণ্ডে ক'ত গ'ল বুলি ভাবি আছোঁ ইপিনে মাছ মাৰিব গৈছে ওচৰতে গমে পোৱা নাই মই লাঙি জাল এখন আছিল লৈ গ'ল সেইপিনে মাছ পালে ভালেকেইটাই পাল মানে আৰু বেছিলে এতিয়া ফ্ৰাই কৰি আছোঁ আৰু এইপিনে চয়াবিন আলু অলপ ভাজি ল'লোঁ ভালে হ'ল মাছ আনিলে শাকত আৰু শাকখিনি আৰু বনালোঁ মাছৰ লগত এইপিনে দালি বনালোঁ মাছ দুটামান ফ্ৰাই কৰি ৰাখিলোঁ ভাত পানী খাই লৈ হৈ গ'ল ধুনু আমাৰ প্লেন চলাই আছে ৰিমতেদি ভয়ো কৰে উৰি থাকলি আনবা হিচাপি দেখ কেনেকৈ দৌৰিব উৰি যায় না পুৰা এই ৰিমতটো দিছোঁ আৰু উৰি গ'লে বহুত ভয় লাগে তাকে চাই অলপমান হাঁহিলোঁ ইয়াৰ লগত আৰু এতিয়া গধূলি হ'ল হাজবেণ্ডে ক'ল ৰাখছে হ'বলা ভিডিঅ'টো মানে আজিহে আপলোড কৰিলোঁ বহুত দিন আগতে বনাই থোৱা ভিডিঅ' চাব যাব ওলালোঁ ঠাণ্ডাও পৰিছে পুৰা ৰাখছে আহি পালোঁ আমি ৰাখ আহি আমাৰ ধনু খেলাত ব্যস্ত একদম এটাত উঠিম তাৰ মানে সেয়ে আৰু টিকটৰ দামো কি বুঢ়া ৰাখচাই আহি পালোঁ ঘৰ আহি পাই অলপমান আৰু ভিডিঅ' বনালোঁ এনেকুৱাকৈ যাব ইচ্ছা আছিল কিন্তু উপায় নাই ঠাণ্ডা আজিৰ ভিডিঅ'টো ইমানে আৰু বাই বাই